আহক আজি মাছৰ মাথাৰ লগত কচু শাক বনাওঁ। ইয়াতে কচুৰ লগতে মই মাছৰ মাথা বনাম। দেখিছেনে, কচু ধুনীয়াকৈ কাটি লৈছোঁ। ইয়াত দেখিছেনে, মই গৰম কেৰাহী এটা গৰম হ'ব দি তাতে মিঠাতেল ঢালি দিছোঁ। এতিয়া তেলখিনি পকাৰ পিছত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে মই ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ম। ইয়াত দেখিছে মই ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। এই খুন্দনাটো চাওকচোন, ইয়াত কিন্তু মানে যিকোনো বস্তু পিচি ভাল লাগে, মানে ইমান মিহিও নহয়। তো মই ইমান মিহি হ'লে ভাল নাপাওঁ, মানে অলপ খটা খটা হ'লে ভাল লাগে। ইয়াত দেখিছেনে, মই আদা, নহৰু আৰু কেঁচা জলকীয়া অকণমান দি দিছোঁ, পিচি লোৱা। এতিয়া মই ধুনীয়াকৈ এইখিনি ভাজি ল'ম। এইখিনি এতিয়া মই ধুনীয়াকৈ গোটেইখিনি মানে ৰঙচুৱা হৈ নোযোৱালৈকে মই এইখিনি ভাজি ল'ম। মই ধুনীয়াকৈ ভাজি আছোঁ, দেখিছেনে। ইয়াতে মই এতিয়া জোখমতে হালধি দিছোঁ, দেখিছেনে, আৰু অকণমান দি দিছোঁ। মানে হালধিটো অকণমান কেঁচা গোন্ধটো যোৱালৈকে মানে হালধিটো ভাজি লৈছোঁ। আৰু মই ইয়াতে মানে খুন্দি ৰাখি দিছিলোঁ। এতিয়া দেখিছেনে, জিৰা আৰু ধনিয়া এই ধুনীয়াকৈ মই ভাজি পিনি খুন্দি থৈ দিছিলোঁ, তাও অকণমান দি দিছোঁ। ইয়াতে চেণ্টৰ কাৰণে দি দিছোঁ, আৰু খাবলৈও ভাল হয়। আৰু কচুনো কি আৰু চবেই বনাব জানেই ন, নজনা মানুহ নাই। তথাপিও আৰু মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই এইখিনি ভাজি লোৱাৰ পিছত কচু শাকখিনি ইয়াত দি দিছোঁ, দেখিছেনে। এতিয়া কচু শাকখিনি মই ধুনীয়াকৈ ইয়াত দি দিলোঁ। এতিয়া কচুখিনি মই ধুনীয়াকৈ মানে গলি নোযোৱালৈকে ভাজি ল'ম। কচুখিনি চবৰে বনোৱা মানে পদ্ধতিবিলাক বেলেগ বেলেগ। ময়ো এনেই চিম্পুলকৈ বনাই খাওঁ। আৰু ইয়াত দেখিছেনে, মই ধুনীয়াকৈ এতিয়া লৰাই দিছোঁ, ধুনীয়াকৈ হেতাখন দি। ইয়াত দেখিছে ধুনীয়াকৈ গলি গৈছে কচুখিনি। ইয়াতে মই এতিয়া সিজাই থৈ দিছিলোঁ মানে আলু অকণমান, তাও অকণমান দি দিলোঁ। আৰু ইয়াত জোখমতে মই নিমখো দি দিছোঁ বাৰু, দেখিছে। এতিয়া মই ধুনীয়াকৈ এইখিনি লৰাই মেলি অকণমান মাছৰ মাথা দি দিম, দেখিছে। মাছৰ মাথাখিনি দি মই ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াত দেখিছেনে, মই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ মানে অলপ সিজিব দিম। মই ঢাক মাৰি দিলোঁ, আৰু ঢাকনাখন গচাই মই অকণমান জালুক দি দিলোঁ দেই, কম পৰিমাণে দিছোঁ। ইয়াত দেখিছেনে, লাষ্টত এইখিনি মোৰ হ'ব হৈছেগৈ। আৰু কচু শাকখিনি দেখিছেনে, ধুনীয়া এটা চেণ্ট আহিছে। খাবলৈ কি হয় নাজানো, কিন্তু ধুনীয়া এটা চেণ্ট মাৰিছে বাৰু। ইয়াত দেখিছেনে, মোৰ কচু শাকখিনি প্ৰায় হৈয়ে গৈছে। আৰু এইফালে আকৌ দেখিছেনে, মই এইটো কি বুলি কয়, টেঙেচি শাক যে, টেঙেচি শাক আৰু আলু সিজাই মাছৰ লগত বনাইছোঁ। যিহেতু গৰমো অলপ অলপ পৰিছে, সেইকাৰণে অকণমান টেঙা জোলো খাব মন যায় ন। ইয়াত দেখিছেনে, ধুনীয়াকৈ আঞ্জাখন উতলি আছে। তেনেহ'লে বাই বাই।